হেল্ল' এভৰিৱান, MK ৱৰ্ল্ড চেনেলটোলৈ পুনৰবাৰ সকলোকে স্বাগতম জনাইছোঁ। আজি এই ভিডিঅ'টোত মই 10ম শ্ৰেণীৰ সাধাৰণ বিজ্ঞানৰ চেপ্টাৰ নম্বৰ 14 শক্তিৰ উৎস নামৰ অধ্যায়টোৰ মষ্ট ইম্পৰ্টেণ্ট MCQ কুৱেশ্যন কিছুমান আলোচনা কৰিম। আশা কৰোঁ ভিডিঅ'টো তোমালোকক সকলোকে ভাল লাগিব। প্ৰথমটো MCQ দিয়া হৈছে যে তলৰ কোনটো এটা নৱীকৰণযোগ্য শক্তিৰ উৎসৰ উদাহৰণ। এই কুৱেশ্যনটোৰ পৰা প্ৰথমতে তোমালোকে বুজিব লাগিব যে শক্তিৰ নৱীকৰণযোগ্য উৎস মানেনো কি। শক্তি নৱীকৰণযোগ্য উৎস হ'ল যে যিবোৰ উৎসৰ পৰা শক্তি আমি পাই আহিছোঁ সেই উৎসবোৰৰ যিটো পৰিমাণ সেইটো যদি অফুৰন্ত হয় অৰ্থাৎ কেতিয়াও শেষ নহয়, যাক আমি এবাৰ ব্যৱহাৰ কৰিলেও বাৰে বাৰে আমি তাক ঘূৰাই পাম, সেই শক্তিৰ উৎসবোৰক আমি কওঁ নৱীকৰণযোগ্য শক্তিৰ উৎস। এতিয়া ইয়াতে চোৱা অপশ্যন দিয়া আছে আমাক কয়লা, প্ৰাকৃতিক গেছ, সৌৰশক্তি, পাৰমাণৱিক শক্তি। তো এইবোৰৰ ভিতৰত যদি আমি চাওঁ সৌৰশক্তিটো আমাৰ কি হ'ব, শক্তিৰ নৱীকৰণযোগ্য উৎস হ'ব, কাৰণ সৌৰশক্তি আমি অফুৰন্ত পৰিমাণে পাম, ই কেতিয়াও শেষ নহয়, ইয়াক আমি বাৰে বাৰে ব্যৱহাৰ কৰিব পাৰিম, ইয়াক আমি নৱীকৰণযোগ্য শক্তিৰ উৎস হিচাপে বিবেচিত কৰিম। নেক্সট আমাৰ কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 2। কুৱেশ্যন নম্বৰ 2 কৈছে তলৰ কোনটো পৰম্পৰাগত শক্তিৰ উৎস নহয়। প্ৰথমতে আমি জানিব লাগিব পৰম্পৰাগত শক্তিৰ উৎস মানেনো কি। পৰম্পৰাগত শক্তিৰ উৎস হ'ল যিবোৰ শক্তিৰ উৎস আমাৰ পূৰ্বপুৰুষসকলে ব্যৱহাৰ কৰি আহিছে আৰু সিহঁতৰ পিছত আমিও ব্যৱহাৰ কৰি আছোঁ, সেইবোৰক আমি কি বুলি কওঁ, পৰম্পৰাগত শক্তিৰ উৎস বুলি কওঁ। ইয়াতে কৈছে কোনটো পৰম্পৰাগত শক্তিৰ উৎস নহয়, ঠিক আছে। তো সৌৰশক্তিটো আমাৰ কি পৰম্পৰাগত শক্তিৰ উৎস নহয়। তো ইয়াতে যদি আমি চাওঁ কয়লা, পেট্ৰলিয়াম, প্ৰাকৃতিক গেছ, এই আটাইকেইটা আমাৰ পূৰ্বপুৰুষসকলে ব্যৱহাৰ কৰি আহিছে আৰু আমি আজিলৈকে ব্যৱহাৰ কৰি আছোঁ। তো নহয় বুলি ক'লে আমাৰ সৌৰশক্তিটো কি হ'ব, আমাৰ পৰম্পৰাগত শক্তি নহয় বুলি হ'ব। নেক্সট আমাৰ কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 3 যে তলৰ কোনটো নৱীকৰণযোগ্য শক্তিৰ উৎস। নৱীকৰণযোগ্য শক্তিৰ উৎস কি, অলপ আগতে ক'লোঁ তোমালোকক যে নৱীকৰণযোগ্য শক্তিৰ উৎস হ'ল যিবোৰ শক্তিৰ উৎস আমি বাৰে বাৰে ব্যৱহাৰ কৰিলেও সেইবোৰ শেষ হৈ নাযাব, তাক আমি নৱীকৰণযোগ্য শক্তিৰ উৎস বুলি কওঁ। ইয়াতে চোৱা পেট্ৰলিয়াম যদি আমি এবাৰ ব্যৱহাৰ কৰোঁ সেইটো শেষ হৈ যাব, এইটো কেতিয়াও ঘূৰাই নাপাওঁ। ঠিক সেইদৰে কয়লা, প্ৰাকৃতিক গেছ এইবোৰ আমি এবাৰ ব্যৱহাৰ কৰিলে শেষ হৈ যাব, কিন্তু আমাৰ যিটো জলশক্তি আছে সেইটো আমি বাৰে বাৰে ব্যৱহাৰ কৰিলেও কেতিয়াও শেষ হৈ নাযায়, গতিকে অপশ্যন বি আমাৰ কাৰেক্ট হ'ব। নেক্সট আমাৰ কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 4। কুৱেশ্যন নম্বৰ 4 কৈছে পানী গৰম কৰিবলৈ সৌৰ জলহিটাৰ এটা ব্যৱহাৰ কৰিব নোৱাৰা দিনটো হৈছে। তো সৌৰ জলহিটাৰ কি, যে সূৰ্যৰ যিটো শক্তি আছে তাপ শক্তি সেইটো ব্যৱহাৰ কৰি যদি আমি পানী গৰম কৰোঁ সেই সঁজুলিটোক আমি কি বুলি কওঁ, সৌৰ জলহিটাৰ বুলি কওঁ। তো আমি যেতিয়া সৌৰশক্তি ব্যৱহাৰ কৰোঁ সেইটো আমি কেতিয়া ব্যৱহাৰ কৰিব নোৱাৰিম, যেতিয়া আমাৰ মেঘাচ্ছন্ন দিন হ'ব অৰ্থাৎ ডাৱৰীয়া দিন হ'ব আৰু যেতিয়া বৰষুণৰ দিন হ'ব। তো সেই হিচাপে আমাৰ অপশ্যন বি আৰু চি দুয়োটাই কাৰেক্ট হ'ব। নেক্সট আমাৰ কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 5। কুৱেশ্যন নম্বৰ 5 কৈছে জীৱাশ্ম ইন্ধনৰ দহনৰ ফলত কোনবোৰ গেছ উৎপন্ন হয় যি আম্লিক বৰষুণৰ সৃষ্টি কৰে। অপশ্যন এ দি আছে আমাৰ কাৰ্বন ডাই অক্সাইড, অপশ্যন বি দি আছে নাইট্ৰজেন ডাই অক্সাইড আৰু ছালফাৰ ডাই অক্সাইড। তো তোমালোকে মনত ৰাখিবা জীৱাশ্ম ইন্ধন দহনৰ ফলত আমাৰ এই ওপৰৰ তিনিওটা গেছেই উৎপন্ন হয়, যিয়ে কি কৰে বৰষুণৰ পানীৰ লগত লগ লাগি আমাৰ এচিড বৰষুণৰ সৃষ্টি কৰে। একচুৱেলি আমাৰ কাৰ্বন ডাই অক্সাইডে বৰষুণৰ পানীৰ লগত লগ লাগি কাৰ্বনিক এচিড, যিটো সংকেত হ'ল আমাৰ H2CO3, তাৰপিছত নাইট্ৰজেন ডাই অক্সাইড পানীৰ লগত লগ লাগি আমাৰ নাইট্ৰিক এচিড সৃষ্টি কৰে, যাৰ সংকেত হ'ল HNO3, আৰু ছালফাৰ ডাই অক্সাইড আমাৰ পানীৰ লগত লগ লাগি ছালফিউৰিক এচিড উৎপন্ন কৰে, যাৰ সংকেত হ'ল H2SO4। এই তিনিওটা যেতিয়া বৰষুণৰ পানীৰ লগত লগ লাগি আমাৰ পৃথিৱীলৈ আহে সেইটোক আমি এচিড বৰষুণ বুলি কওঁ। তো সেই হিচাপে আমাৰ ওপৰৰ আটাইকেইটা অপশ্যন কি হ'ব, কাৰেক্ট হ'ব। নেক্সট আমাৰ কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 6। কুৱেশ্যন নম্বৰ 6 কৈছে তলৰ কোনটো শক্তিৰ উৎস সৌৰশক্তিৰ পৰা আহৰণ কৰা নহয়। তো যদি আমি অপশ্যনকেইটা ভালদৰে চাওঁ, যিটো নিউক্লিয়াৰ শক্তি আছে সেইটো আমি সৌৰশক্তিৰ পৰা আহৰণ কৰিব নোৱাৰোঁ। নেক্সট আমাৰ কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 7। কৈছে পেট্ৰল আৰু ডিজেল হৈছে। পেট্ৰল আৰু ডিজেল হ'ল আমাৰ জীৱাশ্ম ইন্ধন। জীৱাশ্ম ইন্ধন কি, যে যেতিয়া বহু বছৰ আগতে পৃথিৱীৰ সৃষ্টি হৈছিল তেতিয়া পৃথিৱীত থকা মৃত জীৱদেহৰ অংশ, গছ গছনিৰ অংশ আদি পৃথিৱীৰ ভূগৰ্ভত পোত খাই গৈছিল আৰু সেইবোৰৰ পৰা যিবোৰ ইন্ধন সৃষ্টি হয় তাক আমি কি বুলি কওঁ, জীৱাশ্ম ইন্ধন বুলি কওঁ। পেট্ৰল আৰু ডিজেল হ'ল আমাৰ কি, জীৱাশ্ম ইন্ধন, গতিকে অপশ্যন চি আমাৰ কাৰেক্ট হ'ব। নেক্সট আমাৰ কুৱেশ্যনটো হ'ল কুৱেশ্যন নম্বৰ 8। কুৱেশ্যন নম্বৰ 8 কৈছে শক্তিৰ ভাল উৎস এটাৰ বৈশিষ্ট্য। তোমালোকে মনত ৰাখিবা শক্তিৰ এটা ভাল উৎস হ'বলৈ হ'লে ইয়াৰ কিছুমান নিৰ্দিষ্ট বৈশিষ্ট্য থাকিব লাগিব, যিটোক আমি শক্তিৰ ভাল উৎস বুলি বিবেচিত কৰিম। সেই শক্তিৰ উৎসটো সহজে পৰিবহণ কৰিব পৰা হ'ব লাগিব,
দ্বিতীয়তে সেই শক্তিৰ উৎসটো ব্যৱহাৰ কৰাৰ পিছত যাতে বেছিকৈ প্ৰদূষণ উৎপন্ন নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব আৰু শক্তিৰ উৎসবোৰ ব্যয়বহুল হ'ব নালাগিব মানে ইয়াত বেছি খৰচ হ'ব নালাগিব আৰু শক্তিৰ উৎসবোৰ যাতে সহজে সঞ্চয় কৰিব পাৰি এইকেইটা এটা ভাল শক্তিৰ উৎসৰ বৈশিষ্ট্য তো সেই হিচাপে যদি আমি চাওঁ ইয়াত কৈছে শক্তিৰ ভাল উৎসৰ এটা বৈশিষ্ট্য অপশ্যন এ আমাৰ কাৰেক্ট হ'ব ইয়াক সহজে পোৱা যায় যিটো ইন্ধন আমি সহজে পাম যিটো শক্তিৰ উৎস আমি সহজে পাম সেইটোক আমি ভাল উৎস বুলি বিবেচিত কৰিম নেক্সট আমাৰ কোৱেশ্চনটো হ'ল কোৱেশ্চন নম্বৰ 9 কোৱেশ্চন নম্বৰ 9 কৈছে জৈৱ গেছৰ প্ৰধান উপাদান কি জৈৱ গেছৰ প্ৰধান উপাদান হ'ল আমাৰ কি মিথেন মনত ৰাখিবা তোমালোকে মিথেনৰ সংকেত হ'ল CH4 নেক্সট আমাৰ কোৱেশ্চনটো হ'ল কোৱেশ্চন নম্বৰ 10 কোৱেশ্চন নম্বৰ 10 কৈছে তাপীয় শক্তিৰ প্ৰকল্পত ব্যৱহাৰ কৰা ইন্ধন হ'ল তাপীয় শক্তিৰ প্ৰকল্পত আমি কয়লা ব্যৱহাৰ কৰোঁ নেক্সট আমাৰ কোৱেশ্চনটো হ'ল কোৱেশ্চন নম্বৰ 11 কোৱেশ্চন নম্বৰ 11ত কৈছে বায়ু শক্তি পাম্প কি বায়ু শক্তি পাম্প হ'ল বায়ুৰ গতিৰ পৰা শক্তি উৎপাদন কৰা স্থান য'ত আমি বায়ুৰ গতিৰ ব্যৱহাৰ কৰি শক্তি উৎপাদন কৰিম সেইটোক আমি কি বুলি কওঁ বায়ু শক্তি পাম্প বুলি কওঁ নেক্সট আমাৰ কোৱেশ্চনটো হ'ল কোৱেশ্চন নম্বৰ 12 তৰংগ শক্তি কি তৰংগ শক্তি হ'ল সমুদ্ৰৰ তৰংগৰ গতিৰ পৰা উৎপন্ন হোৱা শক্তি নেক্সট আমাৰ কোৱেশ্চনটো হ'ল তলৰ কোনটো শক্তিৰ উৎস নিউক্লিয় বিভাজনৰ ওপৰত ভিত্তি কৰি কাম কৰে সেইটো হ'ল আমাৰ নিউক্লিয় বিদ্যুৎ কেন্দ্ৰ নেক্সট কোৱেশ্চনটো হ'ল কোৱেশ্চন নম্বৰ 14 যে ভূতাপীয় শক্তি কি ভূতাপীয় শক্তি হ'ল পৃথিৱীৰ অভ্যন্তৰৰ তাপৰ পৰা উৎপন্ন হোৱা শক্তি নেক্সট আমাৰ কোৱেশ্চনটো হ'ল কোৱেশ্চন নম্বৰ 15 বহুত ইম্পৰ্টেণ্ট কোৱেশ্চন হয় এইটো সৌৰকোষত ব্যৱহাৰ কৰা অৰ্ধপৰিবাহী পদাৰ্থৰ নাম কি সৌৰকোষত যিটো আমি অৰ্ধপৰিবাহী পদাৰ্থ ব্যৱহাৰ কৰোঁ সেইটো হ'ল আমাৰ সিলিকন সিলিকনৰ সংকেতটো মনত ৰাখিবা তোমালোকে SI নেক্সট কোৱেশ্চনটো হ'ল আমাৰ কোৱেশ্চন নম্বৰ 16 সৌৰকোষৰ দক্ষতা সাধাৰণতে কিমান % হয় সৌৰকোষবোৰৰ দক্ষতা সাধাৰণতে 15 পৰা 20% হয় নেক্সট কোৱেশ্চনটো হ'ল সৌৰচুলাৰ এটা প্ৰধান অসুবিধা কি সৌৰচুলাৰ এটা প্ৰধান অসুবিধা হ'ল ই মেঘলা দিন অৰ্থাৎ ডাৱৰীয়া দিনত ই ভালদৰে কাম নকৰে নেক্সট আমাৰ কোৱেশ্চনটো হ'ল কোৱেশ্চন নম্বৰ 18 কোৱেশ্চন নম্বৰ 18 কৈছে নিউক্লিয় শক্তিৰ প্ৰধান সুবিধা কি নিউক্লিয় শক্তিৰ প্ৰধান সুবিধা হ'ল যে নিউক্লিয় শক্তি উৎপাদন কৰাৰ কাৰণে আমি যদি নিউক্লিয় ইন্ধন ব্যৱহাৰ কৰোঁ সেইটো কম ইন্ধন ব্যৱহাৰ কৰিলে আমি বেছি পৰিমাণৰ শক্তি আহৰণ কৰিব পাৰোঁ গতিকে ইয়াত অপশ্যন বি কাৰেক্ট হ'ব ইয়াৰ দ্বাৰা বিপুল শক্তি উৎপাদন হয় কম ইন্ধনত অলপ পৰিমাণৰ নিউক্লিয় ইন্ধন ব্যৱহাৰ কৰিলে আমি বৃহৎ পৰিমাণৰ শক্তি আহৰণ কৰিব পাৰোঁ নেক্সট আমাৰ কোৱেশ্চনটো হ'ল তলত দিয়া কোনটো ইন্ধনৰ কেলৰি মান বেছি কেলৰি মান হ'ল যে কোনো এটা ইন্ধনৰ যেতিয়া আমি 1 কেজি দহন কৰিম মনত ৰাখিবা তোমালোকে কোনো এটা ইন্ধনৰ যেতিয়া আমি 1 কেজি দহন কৰিম তাৰ পৰা যি শক্তি উৎপন্ন হ'ব তাক আমি কি বুলি কওঁ সেই ইন্ধনটোৰ কেলৰি মান বুলি কওঁ তোমালোকে মনত ৰাখিবা গেছীয় পদাৰ্থৰ কেলৰি মান আটাইতকৈ বেছি তাৰপিছত জুলীয়া পদাৰ্থ আৰু তাৰপিছত গোটা পদাৰ্থ সেই হিচাপে যদি আমি ইয়াত অপশ্যন চাওঁ কয়লা কাঠ আৰু মিথেনৰ ভিতৰত আমাৰ মিথেনৰ কেলৰি মান আটাইতকৈ বেছি হ'ব কাৰণ মিথেন এবিধ গেছীয় ইন্ধন হয় নেক্সট আমাৰ কোৱেশ্চনটো হ'ল কোৱেশ্চন নম্বৰ 20 কোৱেশ্চন নম্বৰ 20 কৈছে যে বতাহৰ দেশ বুলি কোনখন দেশক কোৱা হয় বতাহৰ দেশ বুলি আমি কোনখন দেশক কওঁ সেইটো হ'ল আমাৰ ডেনমাৰ্ক ইয়াত অপশ্যন এ কাৰেক্ট হ'ব এই চেপ্টাৰৰ পৰা মই তোমালোকক 20 MCQ কুৱেশ্চন আলোচনা কৰি দিলোঁ আশা কৰোঁ ভিডিঅ'টো তোমালোকক সকলোকে ভাল লাগিব যদি ভিডিঅ'টো ভাল লাগে চেনেলটো নিশ্চয় ছাবস্ক্ৰাইব কৰিবা আৰু ভিডিঅ'টো তোমাৰ লগৰক শ্বেয়াৰ কৰিবা থেংক ইউ সকলোকে